নমস্কাৰ, আপোনালোক সকলোকে মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপোনালোক নিশ্চয় কুশলে আছে। মই আপোনালোকৰ সকলোৰে কুশল কামনা কৰিছোঁ। বৰ্তমান মোৰো ভালেই। মাজতে বহুদিন অসুখত ভুগি আছিলোঁ। তাৰ লগতে আমাৰ ঘৰত এটি বৰ ডাঙৰ বিপদ হৈ গ'ল। আমাৰ দায়িত্বীৰ এজন ল'ৰা খুব কম বয়সতে ঢুকাই গ'ল। সেইবাবে মই মানুহগৰাকী বৰ ব্যস্ত হৈ পৰিলোঁ আৰু আপোনালোকলৈ জনা নজনাকৈ হ'লেও এটি ভিডিঅ' আগবঢ়াব পৰা নাই। আজি মনতে ভাবিলোঁ বৰগীত এভাগকে গাই আপোনালোকলৈ পঠাই দিওঁ। বৰগীত ভাগ শুনিবলৈ কি হয় নাজানো। যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট কৰিব আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ এই উৎসাহ উদ্দীপনাই মই আগবাঢ়ি যাবলৈ অকণমান হ'লেও সাহস গোটাব পাৰিম। তেনেহ'লে সময় কম দেৰি নকৰোঁ, আপোনালোকলৈ মই এই বৰগীত ভাগ ধনশ্ৰী কৰিতলৈ আগবঢ়াইছোঁ। কৃষ্ণ Hare ভকতি কৰো তেৰা মেৰে পা ময়ো মন মাধৱ ঘন ঘাটুক আপনা জোৰা নাৰায়ণ আহে ভকতি কৰো তেৰা যত জীৱ জনম কীট পতংগ অগণংগ জগতে কায়া সম কহু মাৰে কুৰত হিউদৰ নাহি কৰত ভূত দায়া নাৰায়ণ আহে ভকতি
কৰো হাম পাপী নাৰায়ণ কাহে ভকতি কৰো তেৰা কাকো শংকৰ কয় কৰোনানাথ জুনু চাৰু ৰাম বাণী সম অপৰাধক বাধক দুনাম তাহে শৰণলে জানি নাৰায়ণ কাহে ভকতি কৰো তেৰা নাৰায়ণ কাহে ভকতি কৰো তেৰা।